এতিয়া ওপৰলৈ উঠি যাওঁ মা শালহেঁতি কি কৰিছে আপুনি মই আহি পোৱাই নাই আপোনালোকে কেতিয়া আহিলে মই যোৱাকালি গাহৰি মাংস খাব নাপাম বুলি আগতীয়াকৈ বহি আছে ইছৰাম ইহঁতো আৰু ঘৰতো খবৰ দিছে গাহৰি মাংস খাইহে যাম বুলি আমাৰ ঘৰৰ মেইন মালিক আমাৰ শাল এখেত আমাৰ জোনাফৰ একদম মেইন মালিক হয় মানে হেড একদম কি হাঁহি দিছে নে বা বৰ মিচিকে হাঁহি কৃষ্ণ হাঁহি মাৰি দিছে কৃষ্ণ প্ৰভু তুমিহে জানা দেই মজা গাহৰি মাংসৰ লগত দিবলৈ এইটো বাঁহ গাজ কাটি আছে বাইদেৱে কি মজা বা বা আজি দিম আৰু বেয়াকে দিম আৰু কৃষ্ণ প্ৰভু তুমি টেবলেট লৈ আহিছোঁ ডিচেণ্ট্ৰি টেবলেট বাপেকে এৰি দিয়াত নাই আৰু কৃষ্ণ আমাৰ বাইদেৱে গাহৰি মাংস বনাইছে বৰ ধুনীয়া ইমান ধুনীয়া গোন্ধ ন বাইদেউ ভাল লাগিছে কৃষ্ণ এইটো গাহৰি মাংসত যে দিব লৈছে এই পাতটোৰ নাম কি হয় মাকাত হে মাকাত পাত পকৰি হোম তাৰপিছত এতিয়া এইটো আদা হেৰি কৰিছে এইখিনি আদা আৰু ৰচুন দি খুন্দিলে এই খুন্দুনাটোৰ নাম কি আছিলে হাঁহিছে যে নেজানো কাৰণে সুধিছো কি আছিলে বাৰু কলেচোন হালে কি কৈছিলে হেন ঢেঁকী নহয় কিবা নাম আছে নহয় ঢেঁকী হেন ঢেঁকী মানে হাতে এনেকে খচক খচক কৰে যে এনেকে খুন্দে যে তাৰপিছত এতিয়া ভোট জলকীয়া দিব জালুক জালুক নহয় ৰচুন চৰি এয়া কাটিব এতিয়া মাকাত পাত এতিয়া হেৰি কৰি আছে আৰু যি কি নহওক এই খানা আৰম্ভ হৈ গ'ল বহিলে এয়া চব বহি গ'ল এতিয়া খানা খাব গাহৰি মাংস বনি গ'ল আমাৰ বায়ে এইফালে এয়া এই চাটনি বনাই আছে খুন্দুনাত এয়া বঢ়িয়া এতিয়া খাম এতিয়া